তো নমস্কার দর্শক, দুপৰীয়া টাইম, এতিয়া বেলা মোটামুটি একটা হৈ গ'ল। বহুত ভোক লাগিছে, কথা হ'ল কিবা এটা খাব লাগিব। এয়া আমি খাব ওলাইছোঁ। এয়া খাব আগতে মই এটা দেখাম। এইটো চাইছে কাপটো কিমান ধুনীয়া লাগিছে। এইটো আল্ট্ৰাটেক চিমেণ্টৰ এইটো গিফ্ট পাইছিলোঁ। কাপ, ধুনীয়া কাপ। আপোনালোকে আহিব, কাপ মোৰ তাত আছে, দিম আপোনালোকক। আল্ট্ৰাটেক চিমেণ্ট বেছি বেছি লগাব, এইবিলাক কাপ পাই যাব। আৰু কি খাই আছোঁ আপোনালোকক দেখাম মই। এয়া চাব পাৰিছে, পিঠা, কি ধুনীয়া পিঠা, বহুত ধুনীয়া লাগিছে খাই পেলাই। আৰু পিঠা আছে, মোৰ লগত আছে মোৰ এইটো হিৰো, মোৰ হিৰো। সেয়া কি কৰি আছা? কি কৰি আছা তুমি? চাহ খাই আছা? অকণ জোৰকৈ কৈ দিয়া, চাহ খাই আছা বুলি। কেনেকৈ কৈ দিয়া? চাহ খাই আছো। পিঠা দিয়ে ন? পিঠা দি চাহ খাই আছে। এয়া মানে চাহটো আমাৰ খাবই লাগিব। আমাৰ অসমীয়া মানুহ, আমি চাহ নাখালে আমি মানে মৰি যাম, জীয়াই থাকিব নোৱাৰিম। কি চাহ খাবই লাগিব, দিনে মোটামুটি 10-15 বাৰ চাহ খাবই লাগিব, নহ'লে আৰু উপায় নাই। আৰু চাব পাৰিছে এইটো পিঠা, কিমান এসোপা পিঠা আমি ভাজিছোঁ। এয়া দৰ্শক, পিঠা এসোপা পিঠা ভাজিছোঁ একদম। ইয়াত মানে ঢেৰ পিঠা আছে, বিভিন্ন কালাৰৰ, বিভিন্ন প্ৰকাৰৰ চব পিঠা ইয়াত আছে। আমি এইটো পিঠা চাহ দি খাই আছোঁ। গতিকে আপোনালোকে চাহ খাওক। আৰু আপোনালোকৰ ভোক লাগিলে মোক যোগাযোগ কৰিব, মই পিঠা আপোনাৰ ঘৰত দি থৈ আহিম। আপুনি কি ভাবিছে? পিঠা আৰু চাহ বনাই আপোনাৰ ঘৰত দি থৈ আহিম মই। যিটো আমাৰ এতিয়া বৰ্তমান ঈদৰ সময় চলি আছে, এই কাম বন নকৰোঁ, এতিয়া ঘৰত বহিছোঁ। এইবিলাকে খুৱাব, খাম আৰু টোপনি মাৰিম, আৰু আপোনালোকক ভিডিঅ' বনাই বনাই দেখাম। পিছত যেতিয়া মই আকৌ কামত লাগি যাম, তেতিয়া আপোনালোকে ভিডিঅ' নাপাব। ইমান আই ডোণ্ট কেয়াৰ, মই কামত লাগি যাম। পিছত তেতিয়া মোক পইচা লাগিব, পইচা দৰকাৰ। এতিয়া ঘৰত আছোঁ, ফ্ৰী বুলি আপোনালোকক দেখাই আছোঁ। আপোনালোকে ফ্ৰী চাই আছে বুলি, এইটো আপোনালোকৰ ভাগ্যটো ভাল যে ফ্ৰী চাই আছে, মই খাই আছোঁ। এইটো এই আল্ট্ৰাটেক চিমেণ্টৰ কাপ দি মই চাহ খাই আছোঁ। ভাগ্য লাগিব, ভাগ্য। মজা। এই কাপত বহুত চাহ ধৰে। এক কাপ চাহ খাই দিলে আৰু আপোনাৰ মানে মোটামুটি মেলা লাগি যাব, বহুত চাহ ধৰে। আৰু কথা হ'ল, এইটো চাওক, এইটো আখৰটো এফ বনাইছে, এফ। এইটো মেচিন দি বনাইছে এইবিলাক বস্তু, এফ। আৰু এইটো কি বস্তু আপোনালোকে ক'ব পাৰিব নেকি? এইটো চক্ৰ বনাইছে, কিবা এটা চক্ৰ বনাইছে, পাপৰ। এইটো খাই মই, এইটো খাই পেলাই এইটো চাম কেনেকুৱা টেষ্ট। মজা আছে, মজা। আৰু এইটো হয় আলুৰ যিটো আলু দি বনাই, এইটো বহুত ধুনীয়া লাগিছে। তাই চাহ খাই আছোঁ মই। দুপৰীয়া টাইম, যিহেতু মোক ভোক লাগিছিলে, বহুত ভোক লাগিছিলে, সেইকাৰণে মই খাই আছোঁ। আৰু আপোনালোকে যদি এইটো পিঠা খাব খোজে, তেতিয়াহ'লে মোৰ প্ৰফাইলত গৈ এই শ্বেয়াৰ বটনটো যে আছে, শ্বেয়াৰ বটন, এই শ্বেয়াৰ বটনত গৈ পেলাই টিপি দিলেই মোৰ নাম্বাৰ ওলাই যাব, মোক যোগাযোগ কৰিব। আৰু আপোনালোকৰ ঘৰত মই যোগাযোগ কৰি পিঠা দি থৈ আহিম। এয়া so guys, আজি ইমানেই। মই এইটো পিঠাটো, চাহটো খাই পেলাই মই অকণ টোপনি মাৰিম। তেতিয়ালৈকে আপোনালোকে কাম বন কৰক। যোনে লিখা পঢ়া কৰে, তেখেতসকলে লিখা পঢ়া কৰক। আৰু যোনে যোনে চাকৰি কৰে, চাকৰিত যাওক। এইবিলাক আৰু ফাল্টামি কৰি নচলিব।
কথাটো গম পাইছা নাই? ফাল্টামি কৰিলে নচলিব। মোক অকণ আপোনালোকে টোপনি মাৰিব দিয়ক। বাই বাই।